গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই সাজি কাচি ওলাইছোঁ আৰু ৰাতিপুৱা মানে 10টামানেই বাজিলে। আজি যিহেতু সৰস্বতী পূজা, ওচৰৰে LP স্কুলখনত পাতিছে সৰস্বতী পূজাত, তালৈকে বুলি ওলাইছোঁ। স্কুলত শৰাই এভাগো দিম, সেই গতিকে এতিয়া ওলাই মেলি ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাব। একেবাৰে চিম্পুলকৈ ওলাইছোঁ বাৰু দেই। এয়া হৈছে মোৰ ননদৰ ছোৱালী হৈছে, তাইও মেখেলা চাদৰ এযোৰ পিন্ধি লৈছে আৰু ধুনীয়াকৈ ভাল লাগিছে নহয় জানো। আমাৰ আকৌ এইজনে ৰাতিপুৱাৰ পৰা আজি কান্দি আছে মানে তাইক দেখিছে যে মেখেলা চাদৰ পিন্ধা, সি বোলে মেকআপ কৰি দিয়ে তাইক, সেইটো কাৰণে আৰু মানে কান্দিয়ে আছে আৰু আজি লগত ননদ আৰু মোৰ শাহুমা। তাৰপিছত এইফালে গুডু আহি আছে, মোনাটো দাঙিবই পৰা নাই মানে শৰাই দিম যে মোনাটো লৈ আহিছোঁ। তাৰপিছতে স্কুল আহি পালোহি, এইফালে চাকি দিবৰ কাৰণে ঠিক কৰি আছে আৰু এইফালে বাইদেউ। তাৰপিছত বাইদেউহঁতৰ লগত ফটো একপিও মাৰি ল'লোঁ। তাৰপিছত এইফালে চাওক সৰু সৰু ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়া লাগিছে, মেখেলা চাদৰ পিন্ধি আহিছে। আমি যে ইমান সৰুতে মেখেলা চাদৰ তেনেকৈ পিন্ধাই নাই বাৰু, LP স্কুলত পিন্ধা মনত নাই তেনেকৈ। তাৰপিছতে অলপ যেতিয়া 8-9 মানলৈ পাইছোঁ তেতিয়া মেখেলা চাদৰ পিন্ধি যাওঁ আৰু এইফালে চাওক মই কৈছোঁ সিহঁতক ফটো মাৰি দিয়াচোন বোলো, তেহেঁতি আকৌ ভিডিঅ'হে কৰিছে। এয়া স্কুলৰ ৰান্ধনী বাইদেউ দেখিছে নাই, একদম মাৰি চাৰি লৈ আহিছে, লাঠি চাঠি লৈ আহিছে, কাৰোবাক মাৰিবলৈ আহিছে মানে জমনি কৰি থাকে আৰু। তাৰপিছতে এয়া ওচৰৰে খুৰী হৈছে, তাৰপৰা আৰু আমাৰ অকণমানিজনীও আহিছে আৰু আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈ। তাৰপিছতে এয়া শৰাই আগবঢ়াইছে আপোনালোক। সৰস্বতী পূজা বুলি ক'লে স্কুল কলেজৰ দিনবোৰলৈ বহুত মনত পৰে সঁচাকৈ। আমিও এনেকৈ মানে সাজি কাচি গৈছিলোঁ নহয়, যিমান ঠাণ্ডা বতৰ হ'লেও কিন্তু চুৱেটাৰ কেতিয়াও নিপিন্ধোঁ দেই, পিন্ধি যোৱা মনত নাই। আজিও ছোৱালীবোৰে তেনেকৈ চুৱেটাৰ এটা পিন্ধি যোৱা নাই বাৰু দেই, যিমানক দেখিছোঁ মানে। আজিৰ দিনটো ছোৱালীবোৰৰ কাৰণে বহুত বিশেষ এটা দিন নহয় জানো, ভাল লাগে আজিৰ দিনটোত। এবছৰ মূৰত যিহেতু এবাৰহে মেখেলা চাদৰ পিন্ধিবলৈ পায় আৰু সেই দিনটোলৈ চবেই অপেক্ষা কৰি থাকে নহয় জানো। মোৰো সেইটো দিনলৈ বহুত বেছি মনত পৰে আৰু ল'ৰা ছোৱালীবোৰে অকণমান আমনিও পাইছে, সেইকাৰণে গান এটা বজাই পিনে নাচিবলৈ বুলিয়ে দিছে আৰু নাচি আছে ভণ্টিজনীয়ে, বৰ ধুনীয়াকৈ নাচি আছে চাওকচোন আপোনালোকে। তাৰপিছত সকলোৱে ইয়াৰ প্ৰাৰ্থনাৰ এভাগ কৰিছে আৰু চাওক, সকলোৱে সৰস্বতী মায়ে যাতে আশীৰ্বাদ দিয়ে, সকলো ল'ৰা ছোৱালী যাতে আগলৈ ভাল মানুহ হয়, পঢ়ি শুনি ডাঙৰ মানুহ হয়, তাৰে কামনা কৰিছোঁ। তাৰপিছতে এইফালে সকলোকে প্ৰসাদ ভাগ কৰি মেলি দিয়া হ'ল আৰু আমি আকৌ গৈ পিনে একেবাৰে শংকৰদেৱ বিদ্যানিকেতন পালোঁগৈ, যিহেতু আমাৰ পেহীয়ে তাতে শিক্ষয়িত্ৰী হয়, তাতে আমিও গ'লোঁ তালৈ। এয়া সকলো ল'ৰা ছোৱালী আহিছে, এয়া মা ওচৰত দৰ্শন কৰি আছে আৰু আমাৰ বেটাও এইফালে আছে, তাকো কৈছোঁ তুমিও নম কৰি লোৱা গৈ যোৱা বোলো। তাৰপিছত সেই নম কৰিছে এইফালে চাওক, আশীৰ্বাদ কৰিব আপোনালোকেও। তাৰপিছতে ইয়াত খাই মেলি ল'লোঁ, লুচি পুৰি তেনেকৈ দিছিলে। তাৰপিছত আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু এতিয়া আমি শংকৰদেৱ স্কুলৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি অগ্নিনাভ মন্দিৰৰ ওচৰ পালোঁহি। এইফালে চাওক, আজি বৰ বেছি এটা মানুহ নাই বাৰু অগ্নিনাভ মন্দিৰত। আপোনালোকে বাৰু অগ্নিনাভ মন্দিৰ আহিছেনে? যিসকলে অহা নাই এবাৰ আহিব। আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় বাৰু, 1 কিলোমিটাৰ 2 কিলোমিটাৰমানেই হ'ব আৰু। এতিয়া আহি পালোঁহি অলপ আগত। আজি ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ' লগ পাম, বাই বাই। সৰস্বতী পূজা বুলি আকৌ ফটো কেইকপি ইমানো মাৰিছিলোঁ নহয়, ইয়াতে এড কৰি দিছোঁ, আপোনালোকে চাব।